হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বহুতেই গুৰুত্বপূৰ্ণ টপিকত এটা ভিডিঅ'। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নিশ্চয় এটা লাইক শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে আছে অসমীয়া চুটিগল্পৰ প্ৰথম লেখক। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। ইয়াত কেইবাটাও পইণ্ট মনত ৰাখিবলগীয়া আছে, চাই ল'ব। 2 নম্বৰতে আছে অসমৰ প্ৰথম আত্মবিন্যাসনৰ নাম কি? উত্তৰ মোৰ জীৱনৰ সোঁৱৰণ। 3 নম্বৰতে আছে সাহিত্য একাডেমী লাভ কৰা প্ৰথম পুথি কোনখন? উত্তৰ বনফুল। 5 নম্বৰতে আছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গ্ৰন্থ কি? উত্তৰ মৃত্যুঞ্জয়। 6 নম্বৰতে আছে অসমীয়া ভাষাত প্ৰকাশ হোৱা প্ৰথম অভিধান কোনখন? উত্তৰ মাইলছ ব্ৰনছন। 7 নম্বৰতে আছে ৰামায়ণৰ আধাৰত প্ৰথম নাটখন কোনখন? উত্তৰ ৰাম বিজয়। 8 নম্বৰতে আছে অসমীয়া আলোচনীৰ আটাইতকৈ দীঘলীয়া সম্পাদক কি? উত্তৰ বিস্ময়। 9 নম্বৰতে আছে বিদেশী গ্ৰন্থ অসমীয়া অনুবাদ কোনখন? উত্তৰ অমৰতীৰ্থ। 10 নম্বৰতে আছে অসমীয়া ভাষাত প্ৰথম ব্যাকৰণখনৰ নাম কি? উত্তৰ গ্ৰামাৰ অফ এছামিছ লেংগুৱেজ। 11 নম্বৰতে আছে অসমীয়া সাহিত্যৰ প্ৰথম ইতিহাস কি? উত্তৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী। 12 নম্বৰতে আছে 50 বছৰ সম্পূৰ্ণ হোৱা প্ৰথমখন আলোচনীটো কি? উত্তৰ বিস্ময়ী। 13 নম্বৰতে আছে অসমৰ জনজাতীয় জীৱনৰ ওপৰত আধাৰিত প্ৰথম উপন্যাস। উত্তৰ মিৰি জীয়ৰী। 14 নম্বৰতে আছে শিশুৰ বাবে প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ পাতালপুৰী। 15 নম্বৰতে আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ য়াৰুংগম। 16 নম্বৰতে আছে প্ৰথম ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। 17 নম্বৰতে আছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ শকুন্তলা। 18 নম্বৰতে আছে অসমীয়া ভাষাত ছপা প্ৰথম গ্ৰন্থ কোনখন? উত্তৰ ধৰ্মপুস্তক। 19 নম্বৰতে আছে অসমীয়াত প্ৰথম ছপা বুৰঞ্জীখনৰ নাম কি? উত্তৰ অসম বুৰঞ্জী। আজিৰ কাৰণে আছিল এইখিনিয়ে। আগলৈ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।